আজি আন্দাজটাৰি খেলিম দে খেলিম মই যে গান গাই বৰ ভাল পাওঁ পাই মই গান এটা গায়ে দিওঁ ৰ হেৰি 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 ককাইটি তোৰ হেৰি তো দেখা নাই হেৰি 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 ককাইটি হেৰি তো চাবলে মনেহে যায় দেখ চলা তই এইবোৰ কি গাইছ কি গাইছ মানে গান গাইছ আকৌ ৰাম ৰাম তাই গান গাইছে চাচোন তই আৰু গান বিচাৰি নাপালি হা আইঅ নঞ্চকৰ ন তই আন্দাজটাৰি খেলা একদম উলিয়াই দিলি মুখেৰে নেখেলো দেই আইঅ বতি ইমান জোৰত পাতিছ নে কোনে পাতিছ বাৰু ময়ে পাতিলো মানুহটো যেনেকুৱা বুঢ়া একদম পাতটো বুঢ়া দেই এইটো বুঢ়া কিছুতো আমাৰ ওচৰতে সদায় সদায় কেলে হ'ব এইটো বিয়া চিয়া পাতিবলৈ মন নাযায় নেকি তোৰ বয়সীয়া ল'ৰাই বিয়া পাতি এতিয়া আধাৰে আধাৰে ল'ৰা ছোৱালী পালে এইটো চালা অকমানি ল'ৰা ছোৱালী পোকৰ চেলেকি থাকোঁতেনে যাব দিন পিতাই পিতাই তই ক'ত আছ মুগী গালি পাইছে তই শুনিছো না মুগী গালি পাইছে তই ইয়াক মাৰহি তই এইবোৰ দামা তোৰ বাপেৰ ওচৰত দেখুৱাবি মোৰ ওচৰত নহয় ইমান যদি দম আছে বিয়াখন পাতি দেখুৱা মই পাহৰিছিলো এই অকৰাটোলে কোনে বাৰু ছোৱালী দিব ল আজিয়ে মই পিতাইক কমগে মোৰ কাৰণে বগীকৈ ধুনু ধুনু ছোৱালী এজনী চাই দিবলৈ তেতিয়া তহঁতক দেখুৱাম ৰ মই যা যা জহনি যোৱা বতাহ জাকে ঢকুৱা সোপা মোৰ হকা জেগাকণতহে পেলাবলৈ পালে চে কি কৰোঁ এই সোপা অঁতৰালৈকে মোৰ পকৰে গো যাবগৈ এতিয়া এই আকৌ লেট্ৰিনটোতো হাগিব নোৱাৰো নহয় সেইটোলে হাগিবলৈ গ'লে খুব মেল খোৱা চাই বন্ধহে হয় ঢকুৱা পাতবোৰ আঁতৰাই হ'লেও ইয়াতে হাগিব লাগিব মই সেই লেট্ৰিন ফেটিং নে কি সেইবোৰত হাগিব নোৱাৰোঁ এই আগৰ পৰা মুকলি জেগাত হাগি থকা মুকলি জেগাত হাগি থকা টেষ্টটোৱে বেলেগ পিতাই পিতাই শুনচোন কি হ'ল পিতাই মই বিয়া পাতোঁ তই মোৰ কাৰণে ছোৱালী এজনী ঠাই দে কি হ'ল এইটো ঘটি দেখিছ এই ঘটিৰে তোৰ মূৰটো নফলাৰ আগত একদম তই ভালে ভালে যা এইখিনিপা পিতাই তই মোৰ ফালৰ যিফালৰ ভাল মোক মুঠতে ধুনীয়া ছোৱালী এজনী আনি দে মোক চবে জোকাই থাকে মই হেনো অকৰা মোলে হেনো ছোৱালী নিদিয়ে মোক সেই বাপকনৰ পিতেকে কৈছে এনেকে মোক কৈছে তোৰ নিচিনা অকৰাটোলে কোনে ছোৱালী দিব পিতাই তই মোক ছোৱালী এজনী ঠাই দে বাপুকনৰ পিতেকৰ ইমান সাহস সি মোৰ ল'ৰাক অকৰা বুলি কৈছে তই চিন্তা নকৰিবি বোপাই তোৰ এই বাপে থকালৈকে কোনেও একো কৰিব নোৱাৰে এতিয়া কিবা এটা খাই লগে যা মায়ে বনাইছে চাগে ভাত মই এই হাগি লওঁ এইখিনি ঢকুৱা সোপা পৰিলে আঁতৰাই পেলাই হাগি লওঁ এই মোৰ হগা এই মোটা কামটো চিৰিক চিৰিক হৈয়ে থাকে নহয় বৰ দিগদাৰ পিতাই মই কথা এটা কওঁ নেকি তই বেয়া পাবি নেকি নাপাওঁ ক মানে তোৰ যে এই মোটা আৰু হগাটো ঠিক হৈ থাকে মই উপায় এটা দিব পাৰোঁ আকৌ কি উপায়নো তই যদি জানই মোক আগতেই নকলি কেলে ল এতিয়া কম নহয় শুন আমাৰ যে মা বেজী আছে নে বেজীটোত তই সূতাডাল সোমোৱাই তই এই ফোপটো চিলাই দিবি গম পাইছ নে তই ফোপটো চিলাই দিবি আৰু তোৰ হেৰিটো কাটি পেলাবি তেতিয়া তোৰ একো হগাও নহ'ব আৰু মুতিবও নালাগিব ঐ কি কৈছা হা এইটো সঁচাকৈ অকৰা দেই একদম এইখিনিবা যাচোন ভালে ভালে মোৰ চকু আগৰ পৰা যা মই হাগি লওঁ ভাল পাতটোহে দি থকিবা সেইটো কাটি পেলাবি আকৌ ইমান মুতিব লাগি থাকে যদি গলি নে ইয়াক লৈ কি কৰিম বাৰু একদম মানে মই বুজি পোৱা নাই দেই এই ল'ৰাটো মানে পানী বোৱাই দিব মানে মোক
মই ভাবিছিলোঁ বুঢ়া কালত খুৱাব, মইহে তোক খুৱাব লাগিব বুঢ়া হ'লেও। ইছৰাম মিনতি এইবোৰ সচ আনি সোমালেহি ঠিকান নাই দেই। দেখিছে নহয়, এয়াই আৰু কি কৰিব ল'ৰা অকৰা। এতিয়া আকৌ তাক বিয়া পাতি দিব লাগে। চাওকচোন বাৰু আপোনালোকে কওক, তালৈ বাৰু কোনে ছোৱালী দিব তাৰ নিচিনা অকৰাটোলৈ। তাকে আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই।